हेलो गाइस गुड मॉर्निंग वेलकम टू माय यूट्यूब चैनल और आम एट जगह आज गई आसो आपलोके निश्चय थाम्बनेलটো चाई गमे पाइसे चागे और मोर लगत जाब दुजन लगोर एजन लगरটো अलपमान घरটো दूर आछे और एजन लगोर मोर घৰৰ ওচৰতে আহি পাই গল আমি দুজনে मोर बसंती 0.2 খন লৈ এতিয়া উলাই যাম আৰু তো গাইস এতিয়া টাইম হল 5:30 আৰু আমি এতিয়া রুকসিং গেট পালো আৰু আমি এতিয়া রাইট টার্ন লব লাগিব তো গাইস আজি আমি ইমান দূৰলৈ নাযাও আমাৰ লগত ইমান টাইমও নাই আজি কলেজো যাব আছে তো গাইস এই ৰুটটো হৈছে NS15 तो गाइस फाइनली मोर लगरটোৰ घर हुमा रास्ताটো আহি পাই গলো আৰু এতিয়া আমি ইয়াৰ পৰা যাব লাগিব ৰাস্তাটো অলপ বেয়াও আছে লাহে লাহে যাব লাগিব আৰু তো গাইস আজি যিমান হুনকালে পাৰো আমি ঘূৰি আহিম তো গাইস লগৰজনক ফাইনলি লগ পাই গলো এজনে হৈছে আমাৰ ডাইৰেক্টৰ তো গাইস ইয়াৰ অকমান আগতে নিয়ৰ পৰিছিলে তো গাইস মৰ্নিং ৰাইডত যোৱাৰ মজাই বেলেগ भाई ये थाईलैंड कहाँ में है कौन से थाईलैंड कौन से जाना नहीं गए थाईलैंड हाँ एपिनी नहीं गए एपिनी नहीं गए कौन से नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है नहीं ये हम यहाँ पे क्या कर तो गाइस आमी गई आसिलो याते अलप रेस्ट ललो इमान धुनिया एटा जगह आमी रखिছো এতিয়া আপোনালোকক অলপ চোৱাবলৈ সব পিছফালে পুৰা ধুনিয়া ধুনিয়া সৰু সৰু মানে ধান লগাই ৰাখিছে ইয়াত सक ना इमान धुनिया जगह तो गाइस आज नेचर तो इमाने धुनिया खूबे धुनिया बहुत ठंडा ठंडा फील हो आसे और बहुत ভাল লাগি আছে तो गाइस आमी फाइनली आई पाई गलो और इতিয়া आमी যাব লাগিব এটো ৰাস্তাটোৰে ইয়াতে এটা সাইন বোৰ্ডও দিয়া আছে চাব পাৰে 0.5 km আছে আৰু ইয়াৰ এটা স্কুলও আছে এতিয়া আমি যাম তো ভিডিওটো একলৈ চাই থাকক তো গাইস এখন হৈছে চাহ বাগানিয়া সকলৰ স্কুলখন और ये स्कूलखনৰ नाम হৈছে लिंका प्राइमरी स्कूल तो कोनोबा दिनाखन स्कूलखन भालके सुआम আজি আমাৰ টাইমও ইমান নাই তো গাইস ফাইনালি আমি গেট পাই গলো এতিয়া আমি ভিতৰলৈ সোমাই গৈ আছো এখনে হৈছে এটা ইমান ধুনিয়া চাহ বাগিচা সব এখনে হৈছে গেটটো তো গাইস মোৰ বসন্তে 0.2 খন আমি ইয়াতে ৰাখিম এতিয়া আৰু আমি আগত গৈ আছো এতিয়া तो गाइस एखने হৈছে ডিটেটি ষ্টেট আৰু 10 কিলোমিটাৰ মান জায়গা আবৰি আছে যাব পাৰে ইমান ডাঙৰ এটা এটো চাহ বাগিচা তো গাইস আমি বহুত ৰাতিপুৱা ঘৰৰ পৰা ওলাই আহিছিলো আৰু ইয়াত আহি কিনে ইমান এটা বহুত ভাল লাগিছে মানে যাব পাৰে ৰাতিপুৱা আহি কিনে যে বাগানৰ মাজত আমি এতিয়া আছো ন মনটো বহুত এটা ভাল লাগে এক্সাইটেড तो गाइस एखने হৈছে ডিটেটি ষ্টেট তো গাইস এতিয়া আমি গৈ আছো এটো সিঙি মেলি কিনি কোট বনাই এটো আমি এতিয়া আপোনালোকক দেখাবলৈ গৈ আছো এটো চাই থাকক আপোনালোকে তো গাইস ফেক্টৰীৰ ওচৰতে ইমান ধুনিয়া এটা গছ তো গাইস ফেক্টৰীটো এটোৱে হয় আজি আৰু ইয়াত কাম কৰা মানুহবিলাক আহা নাই মানে এতিয়া টাইমটো ইমান ৰাতিপুৱা আমি আহি গৈছো এটা মানুহ সানু নাই তলা মাৰা আছে চাব পাৰে আৰু ভিতৰত यार ভিতৰতে বনোৱা হয় আৰু মানে চাপাটিটো কি মেচিন আছে সক এটো মেচিনেৰে বনোৱা হয় বাহিৰৰ পৰা আপোনালোকক চোৱাই দিছো আৰু তো গাইস আপোনালোকে দেখিব পাৰিছে এই প্লাইবোৰ্ডখনতে হুকোৱা হয় পাট্টাবোৰ ইয়াৰ পিছতে মেচিনত দিয়া হয় ইয়াৰ পিছত চাপাট তৈয়াৰ কৰা হয় तो गाइस यात 20-25 মান ঘৰ আছে আৰু ইয়াৰ 20-25 মান ঘৰটো ইয়াতে জীৱন নিৰ্বাহ কৰি আছে কাম কৰি তো গাইস ইয়াত বহুত পৰ্যাপ্ত পৰিমাণে ফেসিলিটি আছে উদাহৰণ স্বৰূপে ফাৰ্মাসী স্কুল ইত্যাদি তো গাইস আজি বাগান বন হোৱাৰ কাৰণে ইমান ভিডিওটো আমি বনাব নোৱাৰিলো তো আমি নেক্সট এপিসোডত লগ পাই আছো আজিলৈ গাইস বাই বাই